তো বন্ধুবান্ধৱীসকল আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে যে আজি কোনটো মানে টপিকত মানে ক'বলৈ ওলাইছোঁ। চ' বন্ধুবান্ধৱীসকল যোনবিলাক লাইট বেয়া হৈ যায় ন, বেয়া যোৱাৰ পিছততো আপোনালোকে নিশ্চয় পেলাইহে দিয়ে। সেই লাইটবোৰ এতিয়া আপোনালোকে কেনেদৰে ঠিক কৰি পেলাই আকৌ মানে ৰিপেয়াৰিং কৰি কেনেদৰে আকৌ ইউজ কৰিব পাৰে, এই ভিডিঅ'টো আপোনালোকে সকলোবোৰ ডিটেইলছ গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' গাইজ প্ৰথমতে আপোনালোকে এটা লাইট লৈ ল'ব। চ' মই দেখাই দিলোঁ, মই যিহেতু বেয়া লাইট এটা লৈ আহিলোঁ, লৈ পেলাই আজি মই ৰিপেয়াৰিং কৰি দেখাই দিম কেনেকৈ আপোনালোকে ঠিক কৰিব পাৰিব ঘৰতে। চ' প্ৰথমতে এটা নকিয়া বা চেমচাঙৰ চাৰ্জাৰ ল'ব আৰু এটা 5 ভল্টৰ এটা লাইট কিনি আনিব। চ' মই এটা অলৰেডি কিনি আনিছোঁ। তাৰপিছত আপোনালোকে এখন ধুনীয়াকৈ খুলি ল'ব। খুলি কৰি লৈ তাৰ ভিতৰটো দেখাই দিছোঁ। যিহেতু অলৰেডি এই লাইটটো ডেমেজ হৈ গ'ল, চ' আমি এইখন একেবাৰে আঁতৰাই দিওঁ। যোনখন লাইটটো আছিলে সেই লাইটটো আনিলে আমি আঁতৰাই দিছোঁ। তাৰপিছত আপোনালোকে এই জইনকেইটা ধুনীয়াকৈ অকণমান আঁতৰাই ল'ব। আঁতৰাই লৈ এতিয়া জইনিং কৰিব লাগিব। প্ৰথমতে আপোনালোকে কেঁচি লৈ ধুনীয়াকৈ কাটি ল'ব লাগিব। কাটি কৰি লৈ ধুনীয়াকৈ মোবাইলৰ যোনটো চাৰ্জাৰ হয় নকিয়া বা চেমচাঙৰ যোনটো ইনপুট হয় তাৰ লগত হোল্ডাৰ পৰা পৰ্টটো আপোনালোকে লগাই ল'ব লাগিব ভালদৰে। তাৰপিছত আপোনালোকে ইয়াত ভালদৰে টেপ বা পলিথিনেৰে ধুনীয়াকৈ বান্ধি দিব লাগিব। চ' মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ কৰিব লাগিব। ভিডিঅ'টো চাই থাকক শেষলৈকে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব সকলো ডিটেইলছ আপোনালোকে পাই যাব ভিডিঅ'টোত, চাই থাকক। চ' আপোনালোকে মই লগাই দিছোঁ। দুইডালতে ধুনীয়াকৈ লগাই ল'ব। লগাই দিয়াৰ পিছত আপোনালোকে মই জইনিংটো ভালদৰে কৰি ল'লোঁ। তাৰপিছত আপোনালোকেও এনেকৈ ভালদৰে কৰি ল'ব জইনটো। তাৰপিছত ইয়াত কমফৰ্টেবলকৈ ইয়াত ভালকৈ আপোনালোকে সোমোৱাই দিব। পাৰিলে আপোনালোকে ইয়াত আঠা লগাই দিব। চ' মই আঠা বা ইউজ কৰা নাই, আপোনালোকক দেখাবলৈ আপোনালোক দেখাই দিছোঁ। তাৰপিছত আৰু এতিয়া ইয়াত আপোনালোকে যোনটো 5 ভল্টৰ লাইটটো মই যে দেখাই দিছিলোঁ আপোনালোকে আনিব লাগিব। সেই লাইটটো আপোনালোকে ইয়াত জইন কৰিব লাগিব। ইয়াত প্লাছ বাই প্লাছত কৰিব লাগিব, মাইনাছ বাই মাইনাছত কৰিব লাগিব। চ' আপোনালোকক মই জইনটো কৰি দেখাই দিছোঁ। জইন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব চাই থাকক ভিডিঅ'টো। তাৰপিছত আপোনালোকে দেখা পাইছে ভিডিঅ'টো অলৰেডি জইনিং কৰা হৈ গৈছে। জইনিং কৰাৰ পিছত আপোনালোকে ভালদৰে ইয়াত টেপ বা পলিথিনেৰে ভালদৰে বান্ধি দিব লাগিব। চ' আমি পলিথিনেৰে ভালদৰে বান্ধি দিওঁ, নহ'লে ইয়াত লিক কৰিব পাৰে। চ' আপোনালোকে ভালদৰে টেপ বা পলিথিনেৰে ভালদৰে বান্ধি ল'ব। চ' গাইজ মই ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, সেইটো আপোনালোকে ভালদৰে বান্ধি ল'ব। ভালদৰে মই যিটো দেখাই দিছোঁ আপোনালোকক এনেদৰে ভালদৰে বান্ধি ল'ব পলিথিন বা টেপে। তাৰপিছত আপোনালোকে ইয়াৰ ঢাকনাখন মাৰি দিব। মাৰি দি পেলাই আপোনালোকে টেষ্টিং কৰিব ৰেডি হৈ গ'ল। চ' আপোনালোকে টেষ্টিং কৰি মই দেখাই দিম কেনেকৈ লাইটটো আপোনালোকে জ্বলাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া বুজি নাপালে কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ ক'ব। অলৰেডি ইয়াত হৈ গ'ল। এতিয়া ইয়াত ঢাকনাখন মাৰি দিওঁ। ঢাকনাখন মাৰা হৈ গ'ল। এতিয়া ব'লক এতিয়া টেষ্টিং কৰি দিওঁ। এতিয়া লাইটটো জ্বলিবনে নে নজ্বলে। হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল। ব'লক এতিয়া টেষ্টিং। চ' টেষ্টিং কৰিবলৈ আমি আহি গ'লোঁ, লাইটটো লৈ ল'লোঁ। লৈ এতিয়া বিন্দাছ হোল্ডাৰত আপোনালোকে এতিয়া লগাব লাগিব। চ' মই হোল্ডাৰত গৈছোঁ, বিন্দাছ লগাই দিছোঁ। চ' গাইছ আপোনালোকে নিশ্চয় দেখা পাইছে যে লাইটটো জ্বলি গ'ল। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব নাপাহৰিব আৰু লগৰ বা বন্ধু বান্ধৱীলৈ আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে যদি এই চেনেলটো নতুনবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।